বৰ্তমান আছোঁ মই ৰুমত আৰু এই গেলা গৰমত ফেনৰ তলত বহি ফেন পূৰা চলি আছে ওপৰত ফেনৰ তলত বহি আৰু আমাৰ যি ব্ৰেণ্ড ৰচুন স্পাইচেছ আৰু আমাৰ ৰচুন স্পাইচেছৰ কাম বৰ্তমান চলি আছে। আজি লেবেলিঙৰ কাম কমপ্লিট হৈ গ'ল আৰু এতিয়া হালধি পিছোৱা আৰু অন্যান্য কিছুমান সৰু সুৰা কাম আছে আৰু সেয়া কাম হোৱাৰ পিছতে ফাইনেলি আমাৰ হালধি লঞ্চ হ'ব 20 তাৰিখে 20 জুন তাৰিখে আমি মাৰ্কেটত অ'পেন কৰিবলৈ গৈ আছোঁ আমাৰ ব্ৰেণ্ড ৰচুন স্পাইচেছ। ইয়াতে এটা কথা কওঁ, আজিৰ দিনত যদি আমি চাওঁ অসমত আমাৰ নিজৰ এটা মছলাৰ ব্ৰেণ্ড নাই। অকল মছলা বুলিয়েই নহয় গাইজ, অকল মছলা বুলিয়েই নহয়, বহুখিনি বস্তুৰ আমাৰ অসমত আমি যিবোৰ বস্তু খাই থাকোঁ সেইবোৰ বস্তু আমাৰ অসমতে নিজৰ এটা ব্ৰেণ্ড নাই। ভাবক, কাৰণ অসমীয়া মানুহ চাকৰিমুখী হ'ল, চবকে খালি চাকৰি লাগে, চৰকাৰী চাকৰি। চ' তাৰ কাৰণে চবেই সেইফালে গ'ল আৰু ইফালে মানে ব্যৱসায় ক্ষেত্ৰত চব পিছ পৰিল। গতিকে এনেদৰে যদি হৈ থাকে তেতিয়াহ'লে আমাৰ অসমৰ মাৰ্কেট অসমীয়া মানুহৰ হাতত নাথাকে, সেয়া বাহিৰৰ মানুহৰ হাতত গুচি যাব। আৰু বৰ্তমানটো যি পৰিস্থিতি দেখিবলৈ পোৱা হৈছে আৰু আজিকালিতো যি এতিয়া নিউজ ওলাই আছে, মানে অসমত থাকি অসমীয়া মানুহৰ সুৰক্ষা নাই, এইখিনিয়ে হৈছে। আৰু যদি আমি বজাৰবিলাক চাবলৈ যাওঁ, বজাৰবিলাকক এতিয়া মই নকওঁ, কিন্তু আপোনালোকে নিজেই ভাবি চাওক, আমাৰ অসমীয়া মানুহ বজাৰত কেইটা দেখিব আপোনালোকে। কৰোঁ বুলি ভাবিলে কৰিবলৈ বহুত আছে, বহুত আমাৰ প্ৰব্লেম আছে, বহুত প্ৰব্লেম ছল্ভ কৰিবলৈ আছে, কিন্তু আমাৰ মানুহে ভয় খায়। আৰু বিজনেছ বুলি ক'লে লছ হ'বই, প্ৰফিট হ'বই। অ'কে, আমি মানে চবেই আমি বস্তুটো ছিকিয়ৰ বিচাৰোঁ, যাতে আমি লাইফত ছিকিয়ৰ হ'ব পাৰোঁ। কিন্তু যিটো বস্তু আমি ছিকিয়ৰ বিচাৰোঁ, আমাৰ নিজৰ লাইফটোৱে ছিকিয়ৰ নহয়। আমি আজি আছোঁ, কাইলৈ আমি জীয়াই থাকিম নাই সেইটোৱে ছিকিয়ৰ নহয়। চ' ইমান ভাবি গুৰি লাভ নাই, আমি ৰিস্ক ল'ব লাগে। অ'কে, আমাৰ অসমীয়া মানুহ কোনো ৰিস্ক নলয়, মানে 99% মানুহেই ৰিস্ক নলয়, 1% মানুহে ৰিস্ক লয়, আৰু যিয়ে ৰিস্ক লয় সিয়ে আগবাঢ়ি যায়। তাতো লছ হয়, মানুহৰ লছ হয়, মানুহৰ মানে হয়। এটা বস্তুৰ ওপৰত জ্ঞান লৈ, অ'কে, নলেজ ভালকৈ লৈ সেই বস্তুটোৰ ওপৰত আগবাঢ়িব লাগে। আৰু বিজনেছ বুলি ক'লে লছ প্ৰফিট হ'বই, যিহেতু আমাৰ লাইফৰে ছিকিয়ৰ নাই। চ' কেতিয়াবা বেয়া পৰিস্থিতি আহিব, ভাল পৰিস্থিতি, এনেকৈয়ে মানুহৰ লাইফটো চলি থাকিব। চ' ৰিস্ক ল'ব লাগে। অ'কে, এতিয়া আমাৰ বহুতখিনি আমি মানে কৰোঁ বুলিলে বহুতখিনি কৰিব পাৰোঁ আমি বিজনেছ। আমি ওলাই আহিব লাগিব আৰু আমি আমাৰ নিজৰ ভয়টোক ত্যাগ কৰিব লাগিব। আৰু অসমীয়া মানুহে, আমাৰ যি ল'ৰা আছে, মোৰ বয়সৰে হওক বা মোতকৈ ডাঙৰে হওক বা মোতকৈ সৰুৱে হওক, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে সকলোৰে মাত্ৰ এটাই চিন্তা, কেনেকৈ পুলিচত যাব পাৰোঁ, কেনেকৈ আৰ্মি SSC এইবিলাকত যাব পাৰোঁ। বাট তাত যোৱাৰ পিছত সি লাইফত একো কৰিব নোৱাৰে। সি যি চাকৰি গ'ল, চাকৰিতে গ'ল। পইচা ইনকাম কৰিব পাৰিব, কিন্তু বিজনেছ ষ্টাৰ্ট মানে কৰিব পাৰে বাট নকৰে। কাৰণ মাহেকত যেতিয়া 40-50 হাজাৰ টকা আহিব আৰু সেইটোৱেই চব বুলি ভাবে। আৰু মেইন কথাটো কি হয়, যেতিয়া চাকৰিটো পাব, তাৰপিছত যেতিয়া দৰমহা পাব, শুনিবলৈ বেয়া, কিন্তু যিটো ল'ৰাই শূন্যৰ পৰা গৈ ঘপককৈ যেতিয়া এটা চাকৰি পাই যাব, এটা যদি 40-50 হাজাৰ টকা পাই যাব, সেই পইচা তেওঁলোকে মেনেজ কৰিব নোৱাৰে। আৰু ফলত লাষ্টত চাকৰি পোৱাৰ পিছত লোন ল'বলগীয়া হয়, ঘৰ বনাই, কিবা বনাই, গাড়ী গুৰা লৈ লোন লয়, আৰু লোনত ফচি যায়, যি কাৰণে তেওঁ চাকৰিটোৰ পৰা ওলাই আহিব নোৱাৰে আৰু চাকৰিটোৰ বাহিৰে বেলেগ কথা চিন্তাও কৰিব নোৱাৰে। সেইটোৱে হ'ল আছামিজ মানুহৰ মাইণ্ডছেট। কথা সেইটোৱে। গতিকে ওলাই আহিব লাগে। আৰু মই বৰ্তমান আৰম্ভ কৰি গৈছোঁ। বহু মানুহে বহু কথা ক'ব, চাকৰি কৰ, কিবা কৰ, চেষ্টা কৰি আছোঁ, পালে ভাল, নেপালেও ইমান চিন্তা কৰিবলগীয়া নাই। মোৰতো মানে চাকৰিত মনো নাই বাৰু, মেইন কথা মোৰ বিজনেছতে মন। চ' যি হয় দেখা যাব, দেখি থাকিব ইয়াত।